ভালপোৱা অকল ধন সম্পত্তি দেখি কৰা নাযায়, ভালপোৱা কেৱল সঁচা মৰম দেখিহে কৰা যায়। যোনে তোমাক সঁচাকৈয়ে ভাল পায় তেওঁ তোমাক হাজাৰ ব্যস্ততাৰ মাজতো অলপ হ'লেও সময় দিব। প্ৰেমৰ আনন্দ এক মুহূৰ্তৰ বাবে থাকে, কিন্তু প্ৰেমৰ বেদনা গোটেই জীৱন জুৰি থাকে। যদি দুজন প্ৰেমীয়ে সঁচা হৃদয়েৰে বিচাৰে তেন্তে গোটেই পৃথিৱীৰ শক্তিয়েও তেওঁলোকক বেলেগ কৰিব নোৱাৰে। সেইসকল ব্যক্তি বহুতেই বিশেষ হয় যিয়ে এষাৰি মাতত সুখ দুখৰ কথা সকলো বুজি পায়। যেতিয়া কাৰোবাক বহুত ভাল পোৱা যায় আৰু যদি তেওঁ এৰি গুচি যায় তেতিয়া কেৱল হেৰাই যোৱাৰ অনুভৱ কৰি কান্দি থকা হয়। যিয়ে তোমাক পাহৰিবলৈ যিমানে চেষ্টা কৰিছিলে সি তোমাৰ কথা ভাবি সিমানেই কান্দিছিলে। যিজনে তোমাক প্ৰকৃততে ভাল পায় তেওঁ তোমাক কেতিয়াও এৰি থৈ নাযায়, কাৰণ এৰি থৈ যোৱাৰ এশটা কাৰণ থাকিলেও তেওঁ যেনে তেনে এটা কাৰণ উলিয়াব তোমাৰ লগত থকাৰ কাৰণে। সঁচা প্ৰেমত যদি কেতিয়াবা কাজিয়া হয় সেই প্ৰেম ভাঙিবলৈ কেতিয়াও চেষ্টা নকৰিবা। সঁচা ভালপোৱা সকলোৱে কৰিব নোৱাৰে, কিন্তু যিজনে কৰে তেওঁ কেতিয়াও এৰিব নোৱাৰে। যদি তুমি কাৰোবাক ভালপোৱা কৰিব বিচৰা তেন্তে প্ৰথমে ক্ষমা কৰিব শিকিব লাগিব। বেলেগক দিয়া কষ্টবোৰ এদিন যেতিয়া নিজে অনুভৱ কৰিবা তেতিয়া বুজিবা কেনেকুৱা লাগে কষ্টবোৰ। আপোন হ'বলৈ কোনো তেজৰ সম্পৰ্ক নালাগে, দুখৰ সময়ত যিজনে তোমাৰ কাষত থাকে তেওঁৱেই আপোন। প্ৰেম ভালপোৱা জীৱনত বহুবাৰ হ'ব পাৰে, কিন্তু সঁচা ভালপোৱা জীৱনত এবাৰেই হয়, যাক অন্তৰৰ পৰা কেতিয়াও মুচিব নোৱাৰি। প্ৰেম মানে বিশ্বাস যি বৈ যায় হৃদয়ৰ পৰা হৃদয়লৈ। ভালপোৱা আজীৱন হৈ জীয়াই থাকে, কেতিয়াবা কবিতা হয় আৰু কেতিয়াবা স্মৃতি হয়। প্ৰিয়জনৰ ভাল গুণবোৰক বাদ দি যদি বেয়া গুণবোৰক খুচৰি থকা হয় তেতিয়া এটা সম্পৰ্ক দুৰ্বল হৈ পৰে। প্ৰেম তাত বিচাৰি পোৱা নাযায় য'ত ইয়াৰ অস্তিত্ব নাই, প্ৰেম তাতহে বিচাৰি পোৱা যায় য'ত ইয়াৰ অস্তিত্ব আছে। সঁচা প্ৰেমৰ কেতিয়াও সুখী সমাপ্তি নাই, কিয়নো সঁচা প্ৰেম কেতিয়াও শেষ নহয়। যিজনে তোমাৰ কাৰণে কান্দে তাক কেতিয়াও এৰি নাযাবা, কাৰণ ভাগ্যৱানেহে তেনেকুৱা প্ৰেমেই পায়। কাৰোবাক দিব পৰা আটাইতকৈ মূল্যৱান বস্তু হৈছে তোমাৰ সময় আৰু গুৰুত্ব।